तामुलपुर जिल्लानि भारत भुटान सिमना साखाथि एनसि आंगारखातानि शिबपुर गामियाव फिन आरोबाव हाग्रानि मैदेरजों सासे आइजोनि जिउ खहा जायो। थांनाय हरनि समाव फालो मैदेरनिफ्राय मानै मैदेरा आलादायै फैनानै अनजालि मण्डल मुंनि सासे आइजोखौ जिउ फोजोबो। हाग्रानि मैदेर फैनायखौ मिथिनानै खारनो नाजानायावनो गोब्राबै जखम खालामनानै जिउ फोजोबो अनजालि मण्डलखौ। बेजों लोगोसेनो 10 बोसोरनि फिसाज्ला शुभंकर मण्डलआ गोब्राब जखम जायो। गोब्राब जखम जानाय बे सुबुंखौ कुमारिकाटा रायजोआरि देहा फाहामसालिनिफ्राय नलबारि मेडिकेल कलेज एन्ड हस्पिटालाव दैथायहरनाय जाबाय। तामुलपुर जिल्लानि दाब दाब जायगाफोरावनो हाग्रानि मैदेरा बेफोरबायदि उदखार खालामनानै जिउ फोजोबनाय जाथाया ओनसोल नाङैनो गिखांनाय थासारि सोमजिखांहोगासिनो दं। हाग्रानि मैदेरजों जिउ गोमानाय नखराव कुमारिकाटा हाग्रा बिफाननि मावथि आरो पुलिस बिफाना सफैनायजों लोगोसेनो गोथै देहाखौ बोखांनाय जायो। রাতে 2টা বাজে এইভাবে হাল্লা হয়ে আছে। পিছত আমার রাতে কইছে বাবা উঠা উঠা গড়লে পাইছে। পিছত জমাইটো এইফালে লাট মারি আছে। আমি জমাই এই লড়া তাতে ঠিক হয়ে আছো। কি আর গণেশ বাবু সিলটা মাটি ফেলে ডাইরেক্ট জানলা ঘরে লাগি গেল। হ্যাঁ লাগা পিছত আমার এই বুয়ারি আর এই লড়াটো এনেকে যায় আছে। যাওয়ার পিছত আমি তো কিছু আমি যাই ফেলে তাতে বাগির কিছু আমার উপর দিয়ে যাই ফেলে বুয়ারি ধরছে তাৰপিছত ওই তাতে যাই মারিল আর তার ঠেংটো কাটি গেছে। তারপর গণেশ বাবুটো ধাক্কা মারি তাকে বা তুলে ফেলাইছে। ফেলে তার ঠেংটো কাটি গেছে। ঠেংটো ভাঙছে না ভাঙানো খবর নাই। মেডিকেল লৈ গেছে নলবাৰী। কি গাঁও এখন? হ্যাঁ কি গাঁও? শান্তিপুর। ঠিক হল মানে আজি প্ৰায় 3-4 দিন ধৰি আমাৰ এই অঞ্চলত হাতীৰ মুভমেণ্ট চলি আছে। আগৰ পৰাই মুভমেণ্ট চলিছিল, কিন্তু মাজত একমাহমান হাতী নাছিল। এই 3 দিন পৰা হাতী অহা ষ্টাৰ্ট হৈছিল। প্ৰায় 20-25টা হাতীৰ এটা জাক আহি আছে। কিন্তু তাৰ মাজেৰে যোৱাকালি প্ৰায় 2টামান বজাত হাতীৰ জাকৰ পৰা ফালৰি কাটি প্ৰায় 2টামান হাতী আহি এই শিৱপুৰ আৰু বৃহত্তৰ এনচি আঙাৰকাটা গাঁৱত সোমাইছিল। এই য'ত নেকি ঘটনা ঘটিছে মানে সেই ঘৰৰ গোৱালিত আপোনাৰ মিঠালাও খেতি আছিল। সেই খাই থাকোঁতে কি হ'ল, শব্দ পালা ঘৰৰ মানুহে। সেই শব্দ পোৱাতে গোৱালিখন ভাঙিলা। ভাঙাৰ পাছত কি হ'ল যে টানক ভয় সোমাই গ'ল যে কি গেৰেণ্টি আমি শুই থকা ঘৰৰ হাতী আহি ভাঙব নেকি বুলি ওলাই গৈছিল। সেই ওলাই যোৱাতে কি হ'ল, দাউৰা শব্দ শুনি হাতীয়ে খেদি গ'ল, যাৰ ফলত এজন লেডিজ মানুহ মৃত্যুমুখত পৰিলাক আৰু লগতে এখন 8-10 বছৰৰ কিশোৰক হাতীয়ে ধৰিখিনি পেলাইছিল, যদিও সি বাচি গ'ল, কিছু আঘাত পাইছে। আমি খবৰ পোৱাৰ লগে লগে বন বিভাগ লগতে NGO এইখিনি এই অঞ্চলত উপস্থিত হ'লোঁ। বস্তুখিনি চোৱা চিতা কৰি লগতে যি সৰু বাচ্চা মেডিকেল ল'ব লগা আছিল তেখেতক ডিপাৰ্টমেণ্টে সোনকালে মেডিকেল লৈ পঠালাক তলি মণ্ডল। আৰু লগতে যি সৰু এটা 10 বছৰৰ ল'ৰা অলপ ক্ষতি হ'ল, তেখেতৰ নাম শুভংকৰ মণ্ডল। ডিপাৰ্টমেণ্ট এইখিনি তেখেতক সকলোৰ যি নেচেচাৰী ষ্টেপছ ল'ব লাগে সেইখিনি লোৱা হৈছে। ফৰেষ্টৰ মানুহ মানে আমি খবৰ পোৱাৰ লগে লগে যেতিয়া আমি ইনফৰ্ম কৰিলোঁ ফৰেষ্টৰ মানুহ আহি তেতিয়া আমি ওলাইছোঁ। ওলাইখিনি লাইট মাৰি আছোঁ সিপিন্ধি সেহেঁতেও জানে ওলাইখিনি বাহিৰতে আছিল। আমি আৰু দিদিৰ ঘৰৰ ওচৰত গ'লোঁ। সোনকালে চিল্লাইখিনি ওলাই আহিল। ওলাই আহিখিনি আমিতো সেইপিনি গ'লোঁ ঘৰৰখিনি। এহেঁতে পূৰা হাতীটো একদম ডাইৰেক্ট এইপিনি আহিখিনি গোৱাল ঘৰটো ভাঙিখিনি তাহাঁতে দৌৰাইখিনি মানলাক। পলাব বিচাৰিছিল দল। আৰু মোৰ ভাগিন আৰু এইটো মোৰ ভাগিন তাকে কিবা ধৰি কিনে এনে পেলাই দিছিল।